তো ফ্ৰেণ্ডছ আজি আমি উপস্থিত হৈছোঁ এটা শ্বুটিং অনুষ্ঠানত। আজি ব্লগটো অকণ বিশেষ ধৰণৰ হ'ব, সেইকাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি শ্বুটিং কেনেকুৱা ধৰণৰ কৰা হয়। সাধাৰণতে শ্বুটিং যিবিলাক কভাৰ ছং হওক, যিবিলাক ভিডিঅ', যিবিলাক গান কেনেকৈ আমাৰ শ্বুটিং কৰা হয় সেইটো দেখুৱাম, আৰু কি গানৰ ওপৰত কেনেধৰণে কিয় শ্বুটিংটো কৰা হৈছে সেইবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া আমি গৈ আছোঁ শ্বুটিং কেনেকৈ কৰে দেখুৱাবলৈ। আৰু মোৰ আগে আগে চাওক এইবিলাক অস্ত্ৰ লৈ ভিডিঅ' এডিটাৰ, ভিডিঅ' ক্ৰিয়েটাৰ সকলোবিলাক গৈ আছে। এই আমাৰ বেক চাইডে শ্বুটিং হৈ আছে, সেই শ্বুটিঙৰ বিষয়খিনি আমি তেওঁলোকৰ লগত কথা পাতিমগৈ। জাষ্ট অলপ সময় খুলিবা। আমাৰ মাজত একে কম বয়সীয়া কোৰিঅ'গ্ৰাফাৰ এজন আছে। তুমি কোন ক্লাছত পঢ়া? 10ত। নমস্কাৰ দেই। কোন স্কুল? বেবেজীয়া হাই ছেকেণ্ডেৰী পণ্ডিত কনকসম উচ্চতৰ মাধ্যমিক বিদ্যালয়। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ বৰা। কেতিয়াবা তুমি কোৰিঅ'গ্ৰাফাৰ কৰি আছা? 3 বছৰ 4 বছৰমান হ'ল। মানে 8 মানৰ পৰা, ক্লাছ 8 মানৰ পৰাই কৰি আছে। তো ইমান কম বয়সীয়া তেওঁলৈ আমাৰ শুভেচ্ছা থাকিল। তেওঁ আগলৈও বহুত সমাজৰ কাৰণে কৰি যাওক, গীতৰ হকে কৰি যাওক। তোক আমি লগ পাম। ভাল লাগিলে তোমাক ইমান কম বয়সতে যে ইমান ধুনীয়া কামবোৰ কৰিছা। আমাৰ মেইন এক্টৰ আৰু এয়া মেইন নায়িকা। কেনেকুৱা লাগিছে, কি উদ্দেশ্যে গানটো কৰিছা, বিষয়বস্তু কেনেধৰণৰ, ৰোমান্টিক, ট্ৰেজেডি? পুৰণি আচলতে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী বুলি ক'ব লাগিব বিজয় ভূঞা ছাৰৰ এটি পুৰণি গীত নতুনকেইটাক সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছে আমাৰ কামপুৰৰে সাংস্কৃতিক জগতৰ এক উঠি অহা ভোটাতৰা বুলি কৈছোঁ এইকাৰণে, কিয়নো তেওঁ কালচাৰৰ লগত জড়িত হৈ থাকে। পুতুল ভূঞা মামা বুলি মাতোঁ মই তেওঁক। পুতুল ভূঞা মামাই গানটোক সজাই পৰাই তুলিছে আৰু মই অভিনয় কৰি আছোঁ। নীলোৎপল মোৰ নামটো, আৰু পৰি আছে মোৰ পিছফালে। পৰিয়ে মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰি আছে। আৰু গানটো হৈছে অ' আইকন এইবাৰ বহাগত কালৈ মন। গতিকে সকলোৱে চাব, আৰু লগতে নয়নৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। চচমা খুলি এবাৰ মুখখন দেখুৱাই দিয়া। ঠিক আছে। যায় আমাৰ নায়ক, আৰু এওঁ একদম আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ যি গুণজন, তেওঁ একে জেৰক্স কপি বুলি ক'লেও ভুল নহয়। ধন্যবাদ। আমি নতুনকৈ এটি গীতৰ চিত্ৰায়ন কৰিবলৈ গৈ আছোঁ। চিত্ৰায়ন মানে কি, পুৰণি গীতসমূহ আমাৰ মাজৰ পৰা হেৰাই গৈছে, তাৰে বাছি পেলাই আপোনাৰ পুৰণি গীতসমূহ আপোনালোকলৈ আগবঢ়োৱা এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ ZDS এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলে। সেই অংশ হিচাপে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিজয় ভূঞাৰ এটি একক আধুনিক গীত, যিটো আগতে খুব জনপ্ৰিয় আইকন, সেইটো আজি আমি শ্বুটিঙৰ পৰ্যায়ত চলি আছোঁ। গতিকে আপোনালোকক অনুৰোধ জনাওঁ, যদি আপোনালোকে সংগীত ভাল পায়, সংগীতৰ মাজত ডুবিব বিচাৰে, কিছু ভাল সংগীত যদি শুনিব বিচাৰে, তেনেহ'লে শুনক আমাৰ এই গীতটি। আমি অলপ কষ্ট কৰিয়ে বনাইছোঁ। আপোনালোকৰ সঁহাৰিয়ে আমাক আগলৈ আৰু এই গীতসমূহ বনোৱাত উৎসাহিত কৰিব।